হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৱে জনপ্ৰিয় ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখন চাই হয়তো আপোনালোক সকলোৱে ভালেই পাইছে। এই পুৱতি তৰা ধাৰাবাহিকত পমপমৰ চৰিত্ৰত অভিনয় কৰা সৰু অভিনেতাজন আচলতে কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, এই সকলোবোৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, পুৱতি তৰা ধাৰাবাহিকত অভিনয় কৰা পমপমৰ প্ৰকৃত নাম হৈছে আৰণ বৰুৱা। আৰণ বৰুৱাৰ ঘৰ হৈছে নগাঁৱৰ বটদ্ৰৱাত। জনপ্ৰিয় অভিনেতা আমাৰ সকলোৰে পৰিচিত নয়ন নিৰ্বাণ বৰুৱাৰ একমাত্ৰ পুত্ৰ হৈছে আৰণ বৰুৱা। পমপমে নিজৰ সুন্দৰ অভিনয়ৰ জৰিয়তে দৰ্শকৰ পৰা বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। পমপমৰ অভিনয় চাই বাৰু আপোনালোকে কেনেকুৱা পাইছে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।